তোমালোকৰ পাঠ নম্বৰ 13 প্ৰাকৃতিক দুৰ্যোগ মানে অসমীয়াৰ প্ৰশ্নোত্তৰ 1 নম্বৰত দিয়া আছে যে উত্তৰ দিয়া। তাৰে ক নম্বৰটোত কৈছে অসমত প্ৰলয়ংকাৰী ভূমিকম্প হোৱা চন দুটা কি কি? উত্তৰ হ'ব 1897 আৰু এটা হ'ব 1950 চনত অসমত প্ৰলয়ংকাৰী ভূমিকম্প হৈছিল। খ নম্বৰ প্ৰশ্নটোত চোৱা যে 1897 চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তি স্থল ক'ত আছিল? উত্তৰটো চোৱা 1897 চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তি স্থল হ'ল খাচিয়া জয়ন্তীয়া পাহাৰ। গ নম্বৰ প্ৰশ্নত কৈছে 2001 চনৰ 26 জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত ভূমিকম্প হৈছিল? উত্তৰটো হ'ল 2001 চনৰ 26 জানুৱাৰীত ভাৰতৰ গুজৰাট ৰাজ্যৰ ভুজ অঞ্চলত মানে ভূমিকম্প হৈছিল বুলি কৈছে। ঘ নম্বৰ প্ৰশ্নত আছে যে কোন চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িলে? উত্তৰটো হ'ল মানে 1950 চনত হোৱা ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল। এইটো হ'ল ইয়াৰ উত্তৰ। এবাৰ 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা তলৰ প্ৰশ্নকেইটা আলোচনা কৰি উত্তৰ লিখা। আলোচনা কৰি দিয়া হৈছে। তো আলোচনা কৰাৰ আগতে তোমালোকলৈ মোৰ এটা অনুৰোধ, তোমালোকে যদি চেনেলটো নতুন হৈ আছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ছাবস্ক্ৰাইব কৰোঁতে বেছি মানে পইচা নালাগে। ছাবস্ক্ৰাইব কৰি এইকাৰণে ৰাখিবা যাতে তোমালোকৰ অন্যান্য বিষয়ৰ বাকী প্ৰশ্ন উত্তৰসমূহ মোৰ এইটো চেনেলৰ জৰিয়তে সোনকালে পাব পাৰা। আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে এটা লাইক কৰিবা আৰু বন্ধু বান্ধৱীসকললৈ এটা শ্বেয়াৰ মাৰি দিবা। চোৱা ক নম্বৰত কৈছে চান্দুবি বিল কেনেকৈ সৃষ্টি হ'ল? উত্তৰটো হ'ল মানে 1897 চনত ভূঁইকঁপতে কেইবাখনো পাহাৰ তললৈ বহি গৈ চান্দুবি বিলৰ সৃষ্টি হৈছিল। খ নম্বৰটোত কৈছে 1950 চনত ভূমিকম্পৰ ফলত অসমত কি কি পৰিৱৰ্তন হৈছিল? উত্তৰটো চোৱা 1950 চনৰ ভূমিকম্পৰ ফলত অসমত বানপানীৰ প্ৰকোপ বাঢ়িল আৰু বহুতো নদীৰ গতিপথ সলনি হৈছিল। এইবাৰ ভূমিকম্পতে গছ গছনিৰ ভৰপূৰ অৰুণাচল পাহাৰৰ বিশাল অংশক খহাই বৰলুইতৰ বুকু বাম কৰি পেলাইছিল। গ নম্বৰ প্ৰশ্নত কৈছে চুনামি কি? উত্তৰটোত কৈছে যে সাগৰত হোৱা ভূমিকম্প আগ্নেয়গিৰি উদগীৰণ আৰু সমুদ্ৰ গৰ্ভৰ আলোড়নৰ কাৰণে পানীৰ ওপৰত সৃষ্টি হোৱা প্ৰবল ঢৌক মানে চুনামি বুলি কোৱা হয়। এইটো মানে উত্তৰ। ক নম্বৰ প্ৰশ্নত কৈছে ভাৰতবৰ্ষত কেতিয়া আৰু কোন ঠাইত চুনামিয়ে প্ৰভাৱ পেলাইছিল? উত্তৰটো হ'ল ভাৰতবৰ্ষত 2004 চনৰ 26 ডিচেম্বৰত এটা ভূমিকম্পই ভাৰতৰ পূব উপকূলত এক চুনামিৰ সৃষ্টি কৰিছিল। তোমালোকৰ খ নম্বৰত আছে মানে খ অংশৰ যিটো ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ মানে ব্যাকৰণৰ পৰা কেইটামান প্ৰশ্ন উত্তৰ দিয়া আছে। তাৰে 3 নম্বৰটোত কি কৈছে চোৱাচোন। 3 নম্বৰটোত দিয়া আছে যে তলত দিয়া শব্দকেইটাৰে বাক্য সাজি কোৱা আৰু লিখা। মানে তলত কেইটামান শব্দ দিয়া আছে যেনেকুৱা পাহাৰ বনভোজ চান্দুবি বিল আতংক ভূমিকম্প এইকেইটা শব্দৰে বাক্য ৰচনা কৰিব লাগিব। বাক্য ৰচনা কেনেকৈ কৰিব লাগে তোমালোকে সকলোৱে নিশ্চয় জানা। তাৰে পাহাৰ এটা আছে, পাহাৰে কেনেকৈ বাক্য ৰচনা কৰি দিয়া হৈছে চোৱাচোন। এইটো চোৱা পাহাৰ। অৰুণাচল প্ৰদেশ এখন পাহাৰীয়া ঠাই যিটো মানে মূল শব্দ তাৰ তলত আমি দাগ দি দিব লাগিব। এইটো চোৱা নীলা মানে সেউজীয়া কালাৰেৰে দাগ দি দিয়া হৈছে। তাৰপিছত চোৱা বনভোজ। ইয়াৰ উত্তৰটো হৈছে যে কালি আমি হাজোলৈ বনভোজ খাবলৈ যাম। একেটা উত্তৰ মানে এনেকৈ লিখি দিবা তোমালোকে বাক্য ৰচনা। নেক্সট আছে চান্দুবি বিল। চান্দুবি বিল এসময়ত পাহাৰ আছিল। এইটো হ'ল বাক্য ৰচনা। তাৰপিছত আছে আনন্দ। উত্তৰটো লিখিবা যে আনন্দ ল'ৰাবিলাকে আনন্দ মনেৰে খেলি আছে। তাৰপিছতটো হ'ল আতংক। কৰোণা মহামাৰীৰ ফলত গোটেই বিশ্বত আতংকৰ সৃষ্টি হৈছিল। তাৰপিছত আছে ভূমিকম্প। ভূমিকম্পই মানুহৰ অতি ক্ষতিসাধন কৰে। 3 নম্বৰত তোমালোকক দিছে উদাহৰণৰ দৰে শব্দ গঠন কৰা আৰু অৰ্থখিনি লোৱা। মই চিধা চিধি মিলাই দিছোঁ, কিতাপত অলপ আঁকা বাঁকাকৈ দি আছে। চোৱা সাৱধানতা হ'ব বিচ্ছিন্নতা বিভিন্নতা বিশালতা আৰু প্ৰখৰতা। চ' ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ এবাৰ।